আইঅ কৃষ্ণ ইমান ডাৱৰীয়া বতৰ গোটেইখন কাপোৰে কাপোৰ হৈ আছে অ' ক'তনো মেলিম জেগাই বিচাৰি পোৱা নাই গাটো হমাই গৈছে মাহঁতৰ ঘৰৰ পৰা দিয়া পাটৰ কাপোৰ গোটেই মুগা চিট গোটেই ৰুমত মেলিবলগীয়া হৈছে ৰ'দ অকণ নাই অকল ডাৱৰীয়া বতৰ এনেকৈ হ'লে বাৰু কেনেকৈ হ'ব ঘৰৰ ভিতৰত সোমাবলৈ জেগা অকণ নাই গোটেই ঠাইবোৰ আৰু জেকিছে আৰু ৰাতি শুব নোৱাৰি গোটেই কাপোৰ চেঁচা ৰ'দ অকণ দিনত নিদিয়ে কিনো কৰিম আৰু পত্নীচৰীলৈকে ফোন এটা কৰোঁ সিহঁতৰ ঘৰলৈ এপাক গৈ চাহ একাপকে খাই আহোঁগৈ আৰু তেতিয়াহে গাটো অকণমান গৰম গৰম লাগিব দুআষাৰমান কথা পাতিব পাৰিম হেল্ল' পত্নীচৰী হেই ঘৰত আছনে বাৰু আইঅ ঘৰতে আছোঁ দে নাথাকিনো ক'লৈ যাবি পিছে আজি কি মনত পৰিলে কেলৈ ফোন কৰিলি বা কিনো ক'ম আৰু তোক ঘৰত খাবলৈ চেনি চাহপাত একোৱে এটা নাই ঠাণ্ডা বতৰ গাটো ইমান ঠাণ্ডা ঠাণ্ডা লাগিছে বোলো তহঁতৰ ঘৰলৈকে গৈ চাহ এটকা খাই আহোঁগৈ আইঅ মৰতি তইনো সেইটো ফোন কৰি সুধিব লাগেনে আহাই মই ঘৰতে আছোঁ অঁ গৈছোঁ দে বাৰু তাৰপিছলৈ যাওঁ এপাক দেৰি কৰি নাথাকোঁ যিহে ঠাণ্ডা বতৰ পৰিছে উদু এপাক পতেশ্বৰী ঘৰলৈকে আহিছোঁ চাহ একাপ খাম বুলি পতেশ্বৰী বা ঘৰত আছে নে নাই ঘপককৈ মোক দেখি ভয়ে খাই যাব ময়ো খবৰ চবৰ নিদিয়াকৈ আহিছোঁ আৰু খং কৰিব বোলো আইঅ সতী পেহী এই ঠাণ্ডা বতৰত আপুনি ক'ত ঘূৰি ফুৰিছে আইঅ বুঢ়ী মানুহজনী বাটে বাটে ঘূৰি ফুৰিছে কাপোৰ তলত সোমাব লাগে নহ'লে জুই ল'ব লাগে আপুনি এনেকৈ বাটে বাটে ঘূৰি ফুৰিব নালাগে নহয় আইঅ মৰতি তোৰ ওচৰলৈকে আহিছিলোঁ বোলো চাহ একাপ খাই যাওঁ বুলি কিমানো ঘৰখনতে সোমাই থাকিবি আৰু আইঅ মই ঘৰ দুৱাৰ তলা মাৰি ফুলেশ্বৰী ওচৰত চাহ একাপ খাওঁগৈ বুলি আহিছিলোঁ আপুনি বৰ বেয়া সময়ত আহিলে দেই আইঅ তাকেহে দে মোৰহে কপাল বেয়া কিনো সময়ত আহিলোঁ সতী পেহী কাম এটা কওঁ দুইজনী গৈ ফুলেশ্বৰী ঘৰতে চাহ একাপ খাওঁগৈ ব'লক বোলো দুইজনী বহু দিন যোৱা নাই সিহঁতৰ ঘৰলৈ ব'লক চাহ একাপ সিহঁতৰ ঘৰতে খাওঁগৈ আমাৰ ঘৰত নেপালে কি হ'লনো সিহঁতৰ ঘৰতে ভালকৈ পিঠা বনাই চাহ খাব পাম তই ঠিকেই কৈছ ব'ল আইঅ আজিকালি যে মই খোজো ভালকৈ কাঢ়িব নোৱাৰা হৈছোঁ তোক কৈছোঁ কঁকালৰ বিষ পিছে হ'লেও ব'ল যেনে তেনে যাওঁ আৰু কিনো বুলি মাতিম তোমাক আইজৈ শুনজনী মৰমতে মাতিম তোমাৰ জান সোনকালে ভাতকেইটা বনাই লওঁ আজি আকৌ ৰঙাই চুকত বিয়াখনো আছে নহয় বিয়াখনো খাবগৈ লাগিব আজি আকৌ লগৰজনীও আহি আছে তাইৰ লগত কথা বতৰা পাতি একেবাৰে ভাত পানী খুৱাই মেলি পঠিয়াই তাইক তাৰপিছতহে বিয়াখনলৈ যাব পাৰিম কিমান যে ভাল লাগিব परदेसी जाना नहीं मुझे छोड़ के আইঅ মৰতি ইমান সোনকালে আহিলি মই তোৰ কথাকে ভাবি আছিলোঁ আইঅ লগতে মোৰ সতলি পেহী এজনী সেই সতলি পেহী আমাৰ ঘৰলৈ আহিছিলে চাহ অকণমান খাবলৈ মই বোলো ব'লক মোৰ লগতে গৈ সিহঁতৰ ঘৰতে চাহ অকণো খাই আহিব কথা বতৰাও হ'ব তেনেকৈ লৈ আহিলোঁ আৰু আই মই বোলো বহুত দিন তহঁতৰ ঘৰলৈ অহা নাই আজি বোলো এইটো চাগতে তহঁতৰ ঘৰলৈকে আহোঁ বৰ ভাল কৰিলে কিন্তু দেই ৰূপেশ্বৰী কথা এটা গম পোৱা নাই ৰহিমলা জীয়েকজনী খলৰ পিতেকলে পলাই গ'ল তাই কি তেল নাচাবা জীয়েকক লৈ তাই যিহে তেল দিলে এতিয়া জীয়েকে মজাটো আইঅ সতলি পেহী নোহোৱাৰ পৰা গোটেই গাঁওখন সংগবাদেই পোৱা নাছিলোঁ এতিয়াহে আৰু মনটো ভাল লাগিছে তহঁত দুজনী বহ মই তহঁত দুজনীলৈ চাহ অকণকৈ কওঁগৈ সতলি পেহী এনেকৈ গাঁওখনৰ সংবাদ এটা দুটা আনি থাকিবি তেতিয়াহে মনটো ভাল লাগে কি ক'ম আৰু তোক কৈছোঁ আজিকালি মই ওলাই মেলি আহিবলৈ সময় নাপাওঁ আৰু গোটেই দিনটো সময়কণ ডাঙৰ পোনা নাতিনী ৰখোঁতেনে যায় আইঅ এজনীও লাগি ধৰি থাকে ভিতৰত কিনো কৰি আছে চাহ অকণো দিয়াহি নাই আইঅ আমি দুজনীয়ে তোৰ কথাকে পাতি আছোঁ ইমান দেৰি কৰিছ চাহকণ দিওঁতে আমাৰ পেট চেট শুকাই গৈছেগৈ চাহ ল মাজে সময়ে আমাৰ ঘৰলৈ এপাক দুপাক আহি মেলি থাকিবিচোন মনটো ভাল লাগে ইমানো দুইজনী ঘৰখনতে সোমাই নাথাকোঁ আহিম বাৰু দে আমি চাহ তাহ খালোঁ এতিয়া দেৰি কৰি নাথাকোঁ আৰু খাওঁতকৈ ঘৰলৈ যাওঁ নঙলাও খুলি থৈ আহিলোঁ গৰু ছাগলী সোমাব আইঅ আহিছোঁ আৰু দে ভালে ঘৰলৈ থাকিবি আৰু বন্ধুসকল আগৰ ভিডিঅ'বিলাকত ইমান মৰম দিছিলে আপোনালোকে ভিডিঅ' বনাই মনটো শান্তি পাইছিলোঁ আজিকালি বৰকৈ ভিডিঅ'বোৰ নোচোৱাই হৈছে চাব আকৌ তেতিয়াহে আমাৰ মনটো ভাল লাগে ভিডিঅ' বনাবলৈ মন যায় আৰু আজি আমাৰ ভিডিঅ'টো যদি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই